জীৱনৰ গতিপথত উঠা-নমা থকাটো খুবেই দৰকাৰ। কাৰণ ইচিজি মেচিনতো চিধা লাইনৰ অৰ্থ হ'ল মৃত্যু। এই কথাষাৰ কৈছিলে আমাৰ দেশৰ এজন সফল ব্যৱসায়ী ৰতন টাটা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেল জ্ঞান যোগাৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি এই ভিডিঅ'টোৰ জৰিয়তে ৰতন টাটাৰ জীৱনৰ কিছু কথা তোমালোকৰ সৈতে ব্যাখ্যা কৰিম। ৰতন টাটা, যিজন আমাৰ দেশৰ এজন সফল ব্যক্তি হোৱাৰ লগতে দেশৰ বেছিভাগ ব্যক্তিৰে প্ৰিয় ব্যক্তি। তেওঁৰ জন্ম 1937 চনৰ 28 ডিচেম্বৰ তাৰিখে মুম্বাই চহৰৰ এটা পৰিয়ালত হৈছিলে। তেওঁৰ দেউতাকৰ নাম আছিলে নবেল টাটা আৰু মাকৰ নাম আছিলে সোনু টাটা। তেওঁ জীৱনত বহুতখিনি সফলতা অৰ্জন কৰিছে যদিও তেওঁৰ জীৱনটো ইমান সহজ খাদ্য নাছিলে। তেওঁ জীৱনত বহুতখিনি কঠিনতা পাৰ কৰি আজি যিটো স্থানত আছে সেই স্থান পাবলৈ সক্ষম হৈছে। 1948 চনত যেতিয়া ৰতন টাটাৰ বয়স 10 বছৰ আছিলে, তেতিয়াই তেওঁৰ মাক দেউতাকৰ মাজত ডিভোৰ্চ হৈছিল। ফলত তেওঁ নিজৰ আইতাকৰ সৈতে থাকি ডাঙৰ দীঘল হ'বলগীয়া হৈছিলে। তেওঁ নিজৰ প্ৰাথমিক শিক্ষাখিনি মুম্বাইতে গ্ৰহণ কৰিছিলে, কিন্তু পিছলৈ আৰ্কিটেক্সাৰ হোৱাৰ সপোনেৰে তেওঁ আমেৰিকাৰ কৰ্ণেল ইউনিভাৰ্চিটিত তেওঁ পঢ়িবলৈ গ'ল। তেওঁ নিজৰ সেই শিক্ষা লোৱাৰ সময়ত নিজৰ দমত শিক্ষা ল'ব বিচাৰিছিলে। ফলত তেওঁ যে এজন টাটা পৰিয়ালৰ সদস্য হয় সেই কথা পাহৰি সেই শিক্ষা লোৱাৰ সময়খিনি শিক্ষাৰ খৰচখিনি উলিয়াবৰ বাবে তেওঁ বিভিন্ন ধৰণৰ সৰু সুৰা হোটেলত কাম বাচন মাজাৰ কাম কৰাৰ পৰা ধৰি বিভিন্ন ধৰণৰ সৰু সুৰা কাম কৰিছিলে। আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ সৰু সুৰা কাম কৰি তেওঁ নিজৰ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা খৰচখিনি তেওঁ নিজে উলিয়াইছিলে। এনেদৰে তেওঁ শিক্ষা সম্পূৰ্ণ হ'ল আৰু 1959 চনত বেচেলৰ অফ আৰ্কিটেক্সাৰ ডিগ্ৰী পালে। আৰু 1961 চনৰ পৰা তেওঁ টাটা গ্ৰুপত কাম কৰিব ল'লে। 1961 পৰা আৰম্ভ কৰি 1970লৈকে টাটা গ্ৰুপৰ বিভিন্ন ধৰণৰ সৰু সুৰা কোম্পানীত ৰতন টাটাই কাম কৰিব ল'লে। আৰু 1970 চনত ৰতন টাটাক টাটা গ্ৰুপৰ মেনেজমেণ্টত প্ৰমোট কৰিলে। আৰু 1971 চনত টাটা গ্ৰুপৰ নেলকো কোম্পানী যিটোৱে টিভি আৰু ৰেডিঅ' বনাইছিলে, সেইটো কোম্পানীৰ দায়িত্ব ৰতন টাটাক দিলে, যিটো কোম্পানী তেতিয়ালৈকে লছত গৈ আছিলে। ৰতন টাটাৰ দায়িত্বত অহা নেক্সট 3 বছৰৰ ভিতৰতে ৰতন টাটাই সেই কোম্পানীটো প্ৰফিটেবল কৰি তুলিলে, যিটো কোম্পানী আগলৈকে লছত গৈ আছিলে। কিন্তু দেশত অহা কিছুমান ইমাৰ্জেঞ্চি প্ৰব্লেমৰ লগতে বিভিন্ন ধৰণৰ সমস্যাৰ বাবে সেই কোম্পানীটো বন্ধ কৰিবলগীয়া হ'ল। ৰতন টাটাৰ ব্যৱসায়িক জীৱনৰ এইটো প্ৰথম ফেইলিয়াৰ আছিলে। পিছলৈ 1977 চনত টাটা গ্ৰুপে ৰতন টাটাক টাটা এক্সপ্ৰেছ মিলৰ দায়িত্ব দিলে, যিটো কোম্পানী একেবাৰে বন্ধ হোৱাৰ অৱস্থাত আছিলে। সেই কোম্পানীটো ৰতন টাটাই প্ৰফিটেবল কৰি তুলিবলৈ মেনেজমেণ্টক আকৌ নতুনকৈ 50 লাখ টকাৰ ইনভেষ্ট কৰাৰ প্ৰস্তাৱ দিলে, কিন্তু মেনেজমেণ্টে সেই প্ৰস্তাৱটো নামানিলে। আৰু ফলত লাহে লাহে কেইদিনমানৰ পিছত সেই কোম্পানীটো বন্ধ হৈ গ'ল। ৰতন টাটাৰ জীৱনৰ এইটো ছেকেণ্ড ডাঙৰ ফেইলিয়াৰ আছিলে। তেনেদৰে আগলৈ গৈ 1981 চনত টাটা ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ হ'ল ৰতন টাটা। আৰু 1991 চনত টাটা গ্ৰুপৰ চেয়াৰমেন হ'ল ৰতন টাটা। ৰতন টাটা টাটা গ্ৰুপৰ চেয়াৰমেন হোৱাৰ পৰাই টাটা গ্ৰুপৰ গ্ৰথ আগৰ তুলনাত বহুগুণে বৃদ্ধি পালে। টাটা গ্ৰুপে আগৰ পৰাই কমাৰ্চিয়েল আৰু পেছেঞ্জাৰ ভেহিকেল প্ৰস্তুত কৰিছিলে, কিন্তু ৰতন টাটাৰ এটা সপোন আছিল যে সম্পূৰ্ণৰূপে ইণ্ডিয়াত নিৰ্মিত এখন তেওঁ গাড়ী প্ৰস্তুত কৰিব, যাৰ বাবে তেওঁ বহু কষ্টও কৰিছিলে। আৰু তেওঁ শেষত গৈ 1998 চনত 30 ডিচেম্বৰ তাৰিখে সম্পূৰ্ণৰূপে ইণ্ডিয়াত নিৰ্মিত ইণ্ডিকা লঞ্চ কৰিলে। গাড়ীখনৰ কিছুমান বিভিন্ন ধৰণৰ প্ৰব্লেমৰ বাবে মাৰ্কেটত গাড়ীখনে ইমান ভাল ৰেছপন্স নাপালে। ইয়াৰ ফলত 1 বছৰৰ ভিতৰতে ইণ্ডিকা ফ্লপ হৈ গ'ল, যাৰ বাবে টাটা মটৰ্ছে বহুত ডাঙৰ লছৰ সন্মুখীন হ'বলগীয়া হ'ল। যাৰ ফলত ৰতন টাটাই টাটা গ্ৰুপৰ বেলেগ ব্যক্তিসকলৰ পৰা বিভিন্ন ধৰণৰ কথাৰ আলোচনাৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু টাটা গ্ৰুপৰ বেলেগ ব্যক্তিসকলৰ পৰামৰ্শ মতে তেওঁলোকে কৈছে যে ইণ্ডিকাৰ পৰা টাটা মটৰ্ছৰ যিটো লছ হ'ল সেই লছ পূৰ কৰিবৰ বাবে টাটা গ্ৰুপৰ যিটো কাৰ ব্যৱসায় সেই ছেক্টৰটো বেলেগ এটা কোম্পানীক বিক্ৰী কৰি দিয়া যাক। ৰতন টাটাই তেওঁলোকৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে। আৰু তাৰপিছত ৰতন টাটাৰ লগতে তেওঁলোকৰ সহযোগীসকলৰ সৈতে একলগ হৈ তেওঁলোকে নিজৰ কাৰ ছেক্টৰটো বিক্ৰী কৰিবৰ বাবে ফৰ্ড কোম্পানীৰ ওচৰলৈ গ'ল। ফৰ্ড কোম্পানীৰ হেডকোৱাৰ্টাৰত প্ৰায় 3 ঘণ্টামান মিটিং হ'ল। সেই 3 ঘণ্টামান মিটিঙত ফৰ্ড কোম্পানীৰ চেয়াৰমেন বিল ফৰ্ডছে কথাই ৰতন টাটাক ক'লে যে যদি তুমি গাড়ী বনাব নাজানা তেনেহ'লে কিয় এই ব্যৱসায়ত সোমাইছিলা? ইমান পইচা এই ব্যৱসায়টোত কিয় ইনভেষ্ট কৰিলা? এই কোম্পানীটো ক্ৰয় কৰি আমি তোমালোকৰ ওপৰত দয়া কৰি আছোঁ। এই কথাষাৰে ৰতন টাটাক বহুত মনৰ ভিতৰত দুখ পালে মনৰ ভিতৰত। তাৰপিছত ৰতন টাটাই ভাবিলে যে নাই, নেবেচোঁ মই কোম্পানী। তাৰপিছত ৰতন টাটাই ৰাতিৰ ভিতৰতে তেওঁ আৰু তেওঁলোকৰ সহযোগীসকলৰ সৈতে হৈ পুনৰ ইণ্ডিয়ালৈ ঘূৰি আহিলে। ইণ্ডিয়ালৈ আহি ৰতন টাটাই তেওঁ সম্পূৰ্ণ ধন টাটা মটৰ্ছত ইনভেষ্ট কৰিলে। তাৰপিছত কেইবছৰমান ৰিচাৰ্চ কৰিলে যে কি কাৰণে তেওঁৰ ইণ্ডিকা ফ্লপ হ'ল, ইণ্ডিকা গাড়ীখন কি কাৰণে ফ্লপ হ'ল। তাৰপিছত সেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁ এখন নতুন গাড়ী লঞ্চ কৰিলে, সেইখনৰ নাম আছিলে ইণ্ডিকা V2।
সেইখনে মাৰ্কেটত ভাল ৰেছপন্স পালে আৰু তাৰ চেলছ গ্ৰথ দিনক দিনে বৃদ্ধি হ'ল ফলত কোম্পানীও প্ৰফিটেবল হৈ উঠিলে আৰু সিফালে ফৰ্ড কোম্পানীও তাৰ জাগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ এই দুটাৰ বাবে মানে কোম্পানীটো লছত গৈ আছিলে দিনক দিনে আৰু 2008 চনৰ আৰম্ভণিত এনেকুৱা হৈ পৰিল যে কোম্পানী দেউলীয়া অৱস্থা হ'বলগীয়া হৈছিলে আৰু সেইখিনি সময়তে ৰতন টাটাই ফৰ্ড কোম্পানীক প্ৰস্তাৱ দিলে যে তেওঁলোকৰ যি জাগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ ব্ৰেণ্ড দুটাৰ কাৰণে কোম্পানীটো লছত গৈ আছে সেই দুটা ব্ৰেণ্ড টাটা গ্ৰুপে ক্ৰয় কৰিম বুলি ফৰ্ড কোম্পানীক প্ৰস্তাৱ দিলে আৰু ফৰ্ড কোম্পানীৰ চেয়াৰমেন বিল ফৰ্ডছেও এই প্ৰস্তাৱ মানে হাঁহি গ্ৰহণ কৰিলে আৰু তাৰপিছত বিল ফৰ্ডছ আৰু তেওঁলোকৰ সংগীসকল টাটা গ্ৰুপৰ হেডকোৱাৰ্টাৰত আহিলে আৰু মিটিং হৈ কথা বতৰা হোৱাৰ পিছত 2.3 বিলিয়নত মানে টাটা গ্ৰুপে জাগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ সেই দুটা ব্ৰেণ্ড ক্ৰয় কৰিলে টাটা গ্ৰুপে মটৰ ছেক্টৰটো তেওঁলোকৰ বিক্ৰী কৰিবলৈ যেতিয়া ফৰ্ড কোম্পানীৰ ওচৰত গৈছিলে তেতিয়া বিল ফৰ্ডছে যি কথাষাৰ কৈছিলে সেই কথাষাৰ বিল ফৰ্ডছে আকৌ এবাৰ টাটা গ্ৰুপৰ হেডকোৱাৰ্টাৰত ক'লে তেওঁক খালি এবাৰ টাটা গ্ৰুপৰ হৈ তেওঁ ক'লে যে আপোনালোকে আমাৰ এই দুটা ব্ৰেণ্ড ক্ৰয় কৰি আমাৰ ওপৰত বহুত দয়া কৰি আছে আৰু এনেদৰে ৰতন টাটাই এই দুটা কোম্পানীও ক্ৰয় কৰি এই দুটা ব্ৰেণ্ড দুটা ক্ৰয় কৰি এই দুটা ব্ৰেণ্ডো এতিয়া ফিউচাৰত প্ৰফিটেবল কৰি দিছে এই দুটা ব্ৰেণ্ডেও এতিয়া টাটা মটৰ্ছক বহুত গুণে প্ৰফিট দিয়ে ঠিক তেনেদৰে ৰতন টাটা চেয়াৰমেন পদত থকা সময়ত আৰু বেলেগ বেলেগ সৰু সৰু বহুতো কোম্পানী যিবোৰ লছত গৈ আছিলে সেই কোম্পানীসমূহ ক্ৰয় কৰি সেই কোম্পানীসমূহ প্ৰফিটেবল কৰি তুলিলে ভৱিষ্যতত গৈ পেলাই সেই কোম্পানীসমূহ প্ৰফিটেবল কৰি দিলে ৰতন টাটাই এটাই কথা কয় যে তেওঁ ডিচিশ্যন লোৱাৰ আগত নাভাবে যে এই ডিচিশ্যনটো শুদ্ধ হ'বনে ভুল হ'ব তেওঁ ডিচিশ্যনটো লৈ পেলাই সেই ডিচিশ্যনটো যে শুদ্ধ সেইটোক তেওঁ কৰি দেখুৱায় ৰতন টাটাই এই সাহসিকতাটোৰ কাৰণেই তেওঁ টাটা গ্ৰুপক আগতকৈ বহুতো উন্নত কৰি তুলিলে বা তেওঁলোকৰ ব্যৱসায়টো আগতকৈ বৃদ্ধি কৰি তুলিবলৈ সক্ষম হ'ল শেষত তেওঁ 2012 চনৰ 28 ডিচেম্বৰ তাৰিখে যেতিয়া তেওঁ 75 বছৰ বয়স আছিলে তেতিয়া তেওঁ টাটা গ্ৰুপৰ চেয়াৰমেন পদৰ পৰা অৱসৰ ল'লে দেশৰ প্ৰতি থকা মৰম আৰু দায়িত্ববোধৰ বাবে টাটা গ্ৰুপে তেওঁলোকৰ ইনকামৰ 66% অংশ দেশক দান কৰি দিয়ে আৰু এই কাৰণটোৰ বাবে ৱৰ্ল্ডৰ ৰিচেষ্ট পাৰ্চনৰ লিষ্টত ৰতন টাটাৰ নাম নাহে যদি টাটা গ্ৰুপে তেওঁলোকৰ ইনকামৰ 66% অংশ দান নকৰিলে হয় তেনেহ'লে হয়তো ৰতন টাটা ৱৰ্ল্ডৰ নাম্বাৰ 1 ৰিচেষ্ট পাৰ্চন হ'ল হয় ৰতন টাটাই এটা ইণ্টাৰভিউত কৈছে যে যদি দেশক প্ৰয়োজন হয় তেনেহ'লে 66% অংশই নহয় তেওঁৰ সম্পূৰ্ণ অংশ তেওঁ দেশৰ বাবে দান কৰি দিব এইবোৰ কথাৰ পৰা তেওঁৰ দেশৰ প্ৰতি থকা মৰম আৰু ভালপোৱা তেওঁ গম পোৱা যায় ৰতন টাটা বিবাহপাশত আবদ্ধ হ'ল তেওঁ গোটেই জীৱন অবিবাহিত অৱস্থাতে থাকিলে ৰতন টাটাক তেওঁৰ জীৱনত বহুতো সন্মানেৰে সন্মানিত কৰা হৈছে তাৰ উপৰি 2000 চনত পদ্মভূষণ আৰু 2008 চনত পদ্মবিভূষণৰ দৰে দেশৰ দুটা ডাঙৰ ডাঙৰ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছে আজি এই ভিডিঅ'টোত ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব